এজন মুছলমান যুৱকৰ কান্দোন দেখি লাখ লাখ মুছলমানে কান্দিছে। মাদ্ৰাছা ভঙা দেখি যুৱকজনৰ চকুৰ পানীয়ে বুকুলৈ বৈ গৈছে। কান্দি কান্দি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যুৱকজনৰ কাতৰ আহ্বান। ছাৰ, আমাৰ মাদ্ৰাছাবোৰ ভাঙি চুৰমাৰ কৰি নিদিব ছাৰ। যদি কোনোবা জিহাদী আছে তাক শাস্তি দিয়ক। আমাৰ মাদ্ৰাছা কিয় ভাঙিছে ছাৰ? ছাৰ, কোৰাণ শিক্ষা দিয়া মাদ্ৰাছাখনে কি দুখ কৰিছে ছাৰ? কোৰাণ পঢ়ি চাওক, কোৰাণৰ জিহাদৰ শিক্ষা নহয়, ভাতৃত্ববোধৰ শিক্ষা দিয়া হয়। হয়, এইদৰে এজন যুৱকে কান্দি কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাদ্ৰাছা নাভাঙিবলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে। প্ৰথমতে যুৱকজনৰ কাতৰ অনুৰোধ শুনাই ল'ব বিচাৰিছো। সকলোৱে শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাত সহায় কৰক। নমস্কাৰ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আমাৰ মাদ্ৰাছাবিলাক ভাঙি নেপেলাব। আমাৰ মাদ্ৰাছাইতো একো দুখ কৰা নাই। দুখ কৰিছে এজন মানুহে, তেওঁ জাহাদীৰ লগত জড়িত। যদি সঁচাকৈয়ে হৈছে, তেওঁক আপুনি যি শাস্তি দিব লাগে আপুনি শাস্তি দিয়ক। আপুনি আমাৰ মাদ্ৰাছাবিলাক ভাঙি নেপেলাব। আপোনাক মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, মাদ্ৰাছাইতো একো দুখ কৰা নাই। যিজন অপৰাধী তাক আপুনি ৰাজহুৱা জেগাত নি ফাঁচি দিয়ক, আমি আপোনাক সহযোগিতা কৰিম। কিন্তু শ শ ছাত্ৰৰ জীৱন ধ্বংস হৈ যাব এনেকুৱা মাদ্ৰাছাবোৰ, মছজিদবোৰ আপুনি যদি ভাঙি পেলায়, আপোনাক অনুৰোধ জনাইছোঁ, আপুনি আমাৰ মছজিদ মাদ্ৰাছা এইবোৰ ভাঙি নেপেলাব। এইবোৰেতো দুখ কৰা নাই, এইবোৰ মানুহে দান বৰঙণিৰে বনাইছে। মানুহে 1 টকা 2 টকা দি এইবোৰ বনাইছে। আৰু ইছলামে কেতিয়াও সন্ত্ৰাসবাদী নবনায়, নিশিকায়। ভাতৃত্ববোধ বজাই ৰাখিবলৈ সকলো কিতাপত, কোৰাণত সকলোত লিখা আছে। আপোনালোকে এবাৰ চাওক, পঢ়ি চাওক। আপোনালোকে আমাৰ মাদ্ৰাছাবোৰ ভাঙি নেপেলাব। আপোনাক কাতৰ হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, আপুনি আমাৰ মাদ্ৰাছাবিলাক নাভাঙিব, মাদ্ৰাছাত পঢ়িব দিয়ক। এনেকৈ যদি এজন মানুহে ভুল কৰে আৰু এই ভুলৰ কাৰণে আপুনি মাদ্ৰাছা ভাঙি পেলাই দিয়ে, তেতিয়াহ'লে বাকী মানুহ ক'ত যাব, ক'ত শিকিব পঢ়া শুনা? জেহাদী যদি এজন মানুহে তেওঁ লিংকমেন তাকে, তাতো জেহাদী শিক্ষাটো দিয়া হোৱা নাই। তাতো ছাত্ৰই পঢ়ি আছে, কোৰাণ শিক্ষা দি আছে। কোৰাণ আপোনালোকে অধ্যয়ন কৰক, ক'ত লিখা আছে? চবতে লিখা আছে যে ভাতৃত্ববোধ, হিন্দু মুছলমান সকলো এক হৈ থাকিব লাগে। আপুনি আমাৰ মাদ্ৰাছাবিলাক ভাঙি নেপেলাব। আপোনালৈ কাতৰ অনুৰোধ জনাইছোঁ।